এই ভিডিঅ'টো যোৱাকালিৰ হয়। যোৱাকালি এই বিমল চেতিয়া নামৰ একাউণ্টটোৰ পৰা অন কেমেৰাৰ সন্মুখত তেখেতে তেওঁৰ ৱাইফক হাত তুলিছে। মই নকওঁ, আপোনালোকে ভিডিঅ' ক্লিপকেইটা চাওক। কেইদিনমানৰ আগতচোন মনীষাক বেয়া বুলি কৈ তেতুখালি আছিলি ছ'চিয়েল মিডিয়াত আহি। এতিয়া তোৰ চৰিত্ৰটো কি দেখাব বুজাইছ? মানে তহঁতি কাজিয়া লাগি পেলাই কি দেখুৱাব বুজাইছ? কি বিচাৰিছ দেখুৱাবলৈ? অসভ্য চালা। সি অন কেমেৰা সন্মুখতে ঘৈণীয়েকক যেনেকৈ মাৰিছে, কেমেৰা আঁৰত সি কেনেকুৱা ব্যৱহাৰ কৰে তেতিয়াহ'লে? তহঁতি কাজিয়া লাগিছ, কিবা লাগিছ, তহঁতি ভিতৰত লাগি থাক। ছ'চিয়েল মিডিয়াত আহি পেলাই কিহৰ এইবিলাক অভদ্ৰামী হা? কি দেখুৱাইছ? মানে তই নিজকে নিজে ঘৈণীয়েৰৰ ওপৰত হাত তুলি পেলাই তই নিজকে মতা পুৰুষ বুলি ভাবিছ নেকি? মাইকীৰ ওপৰত হাত তোলা মানুহক মতা পুৰুষ বুলি নকয়, কা পুৰুষ বুলি কয়, বুজিছ? মাইকী থকাৰ পিছতো বেলেগ মাইকীৰ লগত মেছেজ খেলিবলৈ আহক কোন মাইকীয়ে সহ্য কৰিব? কোৱাৰ কাৰণে বেয়া পাইছ। আৰু যদি মাইকীৰ লগত থাকি বেয়া পাইছ, তেতিয়াহ'লে তই ডাইভৰ্চ দি পেলাই বেলেগ হৈ যা। মাইকীজনীক কিয় অত্যাচাৰ কৰি কৰি মানুহক দেখাই আছ? ভিউজ বুটলিছনে নে টকাৰ কাৰণে এনেকুৱাবোৰ কৰি আছ? অসভ্য চালা। এনেকুৱাবোৰ অভদ্ৰামী ছ'চিয়েল মিডিয়াত নকৰি। মোৰ নিচিনাজনী হ'লে ওচৰত থাকিলে ধৰি দুপাতমান লগাই দিম। এই পুলিচৰ মাৰ পোৱা নাই নহয়। পুলিচৰ যেতিয়া দাণ্ডা পৰিব নহয়, ঠিক হৈ যাব। ভিউজৰ লগতে এইবোৰ কৰিছে নে কিয়ে কৰিছে নাজানো, কিন্তু কালি যিখিনি দেখা পাইছোঁ, সি ওচৰত থকা হ'লে নহয়, ইয়াক মই কাণতলীয়া চৰ দুপাতমান সোধাই দিলোহেঁতেন।